ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি আকৌ এটা নতুন ভিডিঅ' আপোনালোকলৈ লৈ আহিছোঁ। আজি আমি এটা ধুনীয়া জেগা যাম। সেই জেগাডোখৰ আপোনালোকে হয়তো দেখা নাই বা কেতিয়াবা শুনাও নাই। আৰু সেই ঠাইডোখৰ হৈছে নাগিনীমৰা আৰু বৰশিল। আমি বাইকেৰে বনাই দিলোঁ যিহেতু সেই ঠাইডোখৰ আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়। সেইফালে ৰাস্তা এটা আছিলে, সেইফালে কিন্তু ধূলি আছে। আমি শ্বৰ্টকাটে দি আহিছোঁ কাৰণে মানে অকণমান ৰাস্তাটো বেছি খলা বমা হয়। ভাইটি আৰু মই যিটো ৰাস্তাত গৈ আছোঁ সেই ৰাস্তাটো বহুত বেছি ধূলি, সেইকাৰণে আমি এনেদৰে ফুল প্ৰটেকশ্যনত গৈছোঁ। ইছ ৰাম, ধূলি চাওকচোন কিমান বেছি ধূলি আছে। দেখিছেনে ধূলি একদম বহুত গৈ আছে ৰাস্তাবোৰ, একদম গাড়ী চকা ফচাই হৈ গৈছে। ৱাও, দেখিছে ইমান ধুনীয়া। এখন চাওক, আমি ওলমা দলং পাই গৈছোঁহি। দেখিছেনে ইমান ধুনীয়া ভিউ। এইফালে এইখন পাহাৰখন মোৰ পাছফালে আছে, দেখিছেনে সেইখন পাহাৰখন। এইটো এই এৰিয়াটো চাতাপ ভিলেজ বুলি কোৱা হয়। এইটো পাহাৰ, এইফালেদি নদী পানী পৰি আছে, মানে ঝৰ্ণা আৰু এখন ওলমা দলং আমি পাৰ হৈ যাম এতিয়া। কাৰখন আহি লওক নিব। হাণ্টিং ফিচিং, এইফালে এটা ৰাস্তা, নাগালেণ্ডৰ ৰাস্তা। দলংখন খতৰনাক হয়, দেখিছেনে? ফাইনেলি আমি নাগালেণ্ড পাই গ'লোহি, মানে নাগিনীমৰা পালোহি। আৰু এয়া অসমৰ নিচিনা একেই, কিন্তু ৰাস্তাবোৰ ভাল আৰু অলপ আমাৰ এৰিয়াতকৈ। আমি এতিয়া চাৰ্চ যাম। এতিয়া ইয়াতে আমি নাগিনীমৰা চাৰ্চলৈ গৈ আছোঁ। এইটো হৈছে নাগিনীমৰা চাৰ্চটো, কি ধুনীয়া চাওকচোন। হেল্ল' গাইজ, আমি এতিয়া চাৰ্চ পাই গ'লোহি। দেখিছেনে ইমান ধুনীয়া ভিউ নাগালেণ্ড কা। হেল্ল' গাইজ, আকৌ আপোনালোকক এটা চাৰিওফালে ভিউ দেখাই দিছোঁ। দেখিছেনে ইমান ধুনীয়া লাগিছে, বহুত ধুনীয়া এৰিয়া হয়। এইফালে পাহাৰ, এইফালে চাৰ্চ, নাগিনীমৰা বেপ্টিষ্ট চাৰ্চ, দ্য এৰাউণ্ড ভিউ। গাঁত গাঁত দিখৌ নৈৰ ওপৰত এই ওলমা দলংখনৰ অৱস্থা বহুত বেয়া হৈছে। দেখিছেনে কেনেকুৱা, ভয় লাগিছে যাবলৈ। হ'লেও গৈছোঁ আৰু যেনে তেনে। দেখিছেনে ইমান বাট বাট আছে ইয়াত। ইয়াত মানে আপোনাৰ পাউডাৰ লগাব দৰকাৰেই নহয়। এইবোৰ ধূলি দেখিছে নহয়, এইবোৰ ধূলি আপোনাক বগা কৰি দিব। কিমান ধুনীয়া এটা ডাঙৰ এৰিয়া। অসম আৰু নাগালেণ্ড সীমান্তৰ এইটো এটা সৰু সংযোগী পথ। এতিয়া আমি নাগিনীমৰালৈ আহিছিলোঁ, আমাৰ আচলবাৰী গাঁৱৰ পৰা। আমি সেইফালে কিনাৰ চাইডে বৰশিল আছে, বৰশিললৈ যাম। আমি এতিয়া বৰশিল পাই গৈছোঁহি। সেইফালে দেখিছেনে সৌ শিল এটা আছে, সেইটো ডাঙৰ শিল যিখনে দিখৌ নদীক ভেটি আছে। আমি চামগৈ এতিয়া সেইটো। তালৈকে বাইক লৈ যাব নালাগে। এই খুলিটোত পানী জমা হৈ গৈছে, এইফালেদি পানীটো আহি গৈছে আৰু এনেকৈ কৰি পিনে সিফালেদি গৈছেগৈ। এইফালেদি পানীখিনি গৈ গৈ সেইফালেদি ঘূৰি গৈছে। এটা ডাঙৰ শিল, মানে যিখনে নদীখনক ভেটি ৰাখিছে। সেই বেগটো লৈ ল'ব যা।
যিটো গদাধৰ সিংহৰ আহোম ৰজা গদাধৰ সিংহৰ ভৰিটো আছে বুলি কোৱা হয় ইয়াত মানে যাবলৈ বহুত দিগদাৰ গদাধৰ সিংহৰ ৰজা গদাধৰ সিংহৰ ভৰি খোজ বুলি কোৱা হয় এই তাহানি যুগৰ দেখিছেনে এইটো বুঢ়া আঙুলিটো ভৰিটো আৰু ইয়াত গদাধৰ সিংহ ইয়াত বহি ইয়াত সৰখীৰ টোপ থৈ ইয়াৰ পৰা বৰশী বাইছিল বুলি কোৱা হয় এইখন নদীখন সেইখন ভিউটো দেখাই দিছোঁ এতিয়া দেখিছেনে হেল্ল' গাইজ বৰশীত এনেকুৱাই আপোনালোকক যিমান পাৰে দেখুৱালোঁ এৰিয়াটো ভিডিঅ'ত দেখালোঁ আপোনালোকে নিশ্চয় লাইক আৰু শ্বেয়াৰ কৰিব